ৰাজনীতিত চবতে আপোনালোকেও জানে যে যেতিয়া মানে আপোনাৰ অকলে নোৱাৰা হৈ যায় তেতিয়া সদায় মানে চবকে একলগ হোৱাৰ কাৰণে আপিল কৰে। এতিয়া ৰাষ্ট্ৰটো আপোনালোকে দেখিছে আজি NDA হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ লগত বিভিন্ন ৰাজনৈতিক দলবিলাক একলগ হৈ পেলাই আজি কেন্দ্ৰৰ চৰকাৰ চলাইছে। আজি ইণ্ডিয়া হিচাপে কংগ্ৰেছৰ নেতৃত্বত বিভিন্ন ৰাজনৈতিক দলবিলাক একত্ৰিত হৈছে। গতিকে BTC নিৰ্বাচন আহি আছে, তাতেও UPPL আৰু BPFৰ পৰা দুইটা পাৰ্টিয়ে এটা প্ৰস্তাৱ দিছে যে দুইটাই একেলগে লগ হৈ পেলাই ইলেকশ্যন খেলো নেকি বা খেলিলে আমি লাভৱান হ'ব পাৰোঁ। আৰু এই হিচাপে তেখেতসকলে কথা পাতি আছে। ৰাজনীতিকত এইটো সাধাৰণ কথা। গতিকে এক হ'ব পাৰিলে এইটো ভাল। চবৰে স্বাৰ্থটো হ'ল দেশখন সেৱা কৰা, নাগৰিকৰ সেৱা কৰা। গতিকে একেলগে হয় কৰক বা অকলে কৰক, কামটোতো ৰাইজৰে কাম কৰিব। গতিকে বেলেগ বেলেগ নহয়, এক হ'ব পাৰিলে চবতে ভাল। কাৰোবাৰ এক হ'ব বিচাৰাত তাক বেয়া পাবলগীয়া একো নাই, বৰঞ্চ ৱেলকাম কৰিব লাগে। চবে যদি মানে এজনে আনজনক গালি গালাজ নকৰাকৈ দুইজনে যদি মানে কান্ধত হাত দি পেলাই একেলগে কাম কৰি যাব পাৰে। গতিকে এইটো এটা ৰাজনৈতিক এটা ৰণকৌশল। গতিকে ৰাজনীতিত যুদ্ধ দিলে ৰণকৌশল কৰিবই লাগিব। আৰু দুইটা দলৰ মাজত কোনোবাই যদি মিলিব খোজে, এলায়েন্স হ'ব খোজে, সেইটো এটা ৰণকৌশলৰ আধাৰতে হয় যে দুইটা মিলিলে বেলেগ পাৰ্টিতকৈ মানে বেছি চিট জিকিব পাৰে নেকি। গতিকে সেইটো প্ৰক্ৰিয়া, তেওঁলোকৰ স্বাধীনতা আছে। আৰু সেইটো আমাৰ ৰাজনীতিত সেইটো এটা নীতি আছে, মানে এলায়েন্স হোৱা। মাজে মাজে অকলে যেতিয়া নোৱাৰা হৈ যায় তেতিয়া বেলেগৰ লগত লগ হৈ পেলে কেনেবাকৈ মানে চবতে সাকসেস হ'ব পাৰে নেকি। গতিকে তেওঁলোকে যিটো উদ্দেশ্য লৈ কৰিছে সেইটো সফল হলে ভাল, ৰাইজৰ ভাল হ'ব। আৰু দুইটা মিলিলে মই ভাবো ভাল বেয়া চব বিচাৰ বিবেচনা কৰি ভাল কামে কৰিব পাৰিব। সব ৰাজনৈতিক দলে সক্ৰিয় হ'বই, কাৰণ ৰাজনৈতিক দলৰ কামটোৱেই হ'ল নিৰ্বাচন। আৰু নিৰ্বাচনটো হ'ল, মই সদায় এটা কথা কৈ থাকো যে খেতিৰ নিচিনা। খেতিটো কৰিলে চবতো সময়তে খেতি কৰিব লাগিব। গতিকে ৰাজনীতি কৰিছে দেশ চলাবৰ কাৰণে, ৰাজনীতি কৰিছে জনসাধাৰণৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰিব লাগে। গতিকে কাম কৰাৰ সঠিক সময়টো হ'ল নিৰ্বাচন। গতিকে নিৰ্বাচন খেলি জিকি ফালে যদি ক্ষমতাত আহিব পাৰে তেতিয়াহ'লে ৰাজ্যৰ মানে ভালৰ কাৰণে বিভিন্ন আঁচনি লৈ কাম কৰিব পাৰিব, যিটো এটা সপোন দেখিছে ৰাজনীতিকভাৱে, যাৰ কাৰণে কষ্ট কৰি আছে দিন ৰাতি। জনগণৰ মানে ভালৰ কাৰণে বিভিন্ন আঁচনি ল'ব পাৰে। যেতিয়া ক্ষমতাত আহিব নোৱাৰে তেতিয়া একো কৰিব নোৱাৰে। ক্ষমতা কেতিয়া মানে লোৱাৰ সুযোগটো আহে, নিৰ্বাচনত ক্ষমতা লোৱাৰ সুযোগটো আহে। সেইকাৰণে ক্ষমতাৰ কাৰণে জান প্ৰাণ দি চবে যুঁজে। আৰু চবে যুঁজতে তেতিয়াই মই কলো যে তাত ৰণকৌশল এটা চবে তৈয়াৰ কৰে। আৰু এই ৰণকৌশলত কোনোবাই একত্ৰিত হ'ব, কোনোবাই অকলে চলিব। গতিকে নিজৰ নিজৰ যিটো এটা মানে আউটলুক, যি এটা মানে আপোনাৰ কি কয় দূৰদৰ্শিতা, সেইটো লৈ পেলাই চবে কাম কৰিব। কিন্তু বৰ্তমানো BTCটোৱেই চলি আছে, বাকী একো নাই। ৰাজনৈতিক দল হিচাপে চবে বিচাৰে তেওঁৰ পাৰ্টি ক্ষমতালৈ আহক, তেওঁৰ পাৰ্টিৰ কেণ্ডিডেট জিকক। আৰু কেণ্ডিডেট জিকিব লাগিলে যিমান ৰাজনৈতিক দল আছে সেইবিলাককো চোৱা যায়, আৰু এইটো চাই পেলাই নিজে কি ধৰণৰ ভূমিকা ল'ব লাগে। গতিকে তেওঁলোকে তেওঁলোকৰ ভূমিকাটো কৰি আছে, যেনেকৈ কৰিলে ভাল হয়। এতিয়া ভাৰতীয় জনতা পাৰ্টি দলটো মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিছে, আজিৰ কথা নহয়, আগৰ পৰাই তেনেকুৱা ধৰণৰ চলি আহিছে। কাৰণ ৰাজনীতিৰ কিছুমান মানে অসুবিধা থাকে যে আজি গোটেই কাৰ্যকৰ্তাই হাৰক জিকক, ইলেকশ্যনটো খেলিব পাব লাগে, সেইটো বিচাৰে। এটা সময়ত BPFত এটা আমাৰ ৰাজনীতিক ইতিহাস আছে যে কংগ্ৰেছক 5টা না 6টা চিট এৰি দিছিলে। আৰু তেতিয়া BPFৰ কাৰ্যকৰ্তাবিলাকে গোটেই মানে BPFৰ অফিচত চেয়াৰ টেবুল বন্ধ কৰিছে আৰু বহুত মণ্ডল অফিচবিলাকক ভাঙি পেলাইছিলে। আৰু ইয়াৰ পিছত কংগ্ৰেছৰ লগত পুনৰ আলোচনা কৰি এই চিট শ্বেয়াৰিংটো উঠাই ল'বলগীয়া হৈছিল। আৰু কংগ্ৰেছ আৰু BPF এলায়েন্স হৈও মানে আপোনাৰ কি কয় ফ্ৰেণ্ডলি ইলেকশ্যন খেলিছিলে। বিধানসভাৰ ক্ষেত্ৰতো BPF আৰু কংগ্ৰেছ সদায় ফ্ৰেণ্ডলি খেলিবলগীয়া হৈছিল, কাৰণ চিট এৰিবলৈ কোনেও সাজু নহয়। যিহেতু কষ্ট কৰি আছে, গতিকে ৰাজনীতি মানে ব্যক্তিবিলাকে বিচাৰে যে তেওঁলোকৰ সমষ্টিটো তেওঁলোকৰ পাৰ্টিৰ হৈ ইলেকশ্যন খেলিব পাব লাগে। হাৰা জিকাটো
পিছৰ কথা গতিকে মুখ্যমন্ত্ৰী ডাঙৰে সেইটো লৈহে সেই কথাটো কৈছে মই যিখিনি মানে দেখিছো জানিছো গোটেইটো কাক বা টাৰ্গেট কৰি নহয় গতিকে সবৰ লগতে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্পৰ্ক ভালেই আছে আৰু নিৰ্বাচন আহিলে নিশ্চয় তেতিয়া দেখা পাব যে কোনে কি ধৰণৰ স্থিতি লয় গতিকে নিজৰ নিজৰ পাৰ্টি কাৰ্যকৰ্তাক মানে যদি বুজনি দি ফালে সিটটো যদি বেলেগ পাৰ্টিক এৰি দিব পাৰে এইটোতো বহুত ভাল কথা যদি ৰাজনৈতিক দল হিচাপে মিলিব পাৰে তো আমাৰ দেশখনতো কি সমস্যা আছে যদি সব ৰাজনৈতিক দলে এক হ'ব পাৰে তেতিয়াতো কোনো সমস্যাই নাই এটাই আনটোক মানে সমালোচনা কৰাটো বন্ধ হ'ব এটাই আনটোক বাধা দিয়াটো বন্ধ হ'ব গতিকে ভালকৈ কাম কৰিব পাৰিব কিন্তু এক হ'ব নোৱাৰে সমস্যা আহিবই হয় গণতন্ত্ৰ সবৰে নিজৰ ইচ্ছামতে কাম কৰাৰ এটা ইচ্ছা থাকে গতিকে সেইকাৰণে এতিয়া যিমানে কথা নাপাতক এলায়েন্সত নিৰ্ভৰ কৰিব যে এতিয়া সিট কোনে কিমান নিজৰ কাৰ্যকৰ্তাক বুজাই ফালে আন পাৰ্টিক এৰি দিব পাৰে মেইন মূল কথাটো এতিয়া চিটলি সমষ্টিত বাই ইলেকশ্যন আহি আছে এটা UPPL আৰু BPF একত্ৰিত হোৱাটো তাতে এটা আৰম্ভ হ'ব যে এতিয়া UPPLক BPF এৰিব পাৰিব না নোৱাৰিব বা মানে UPPL BPFক এৰি দিব পাৰিব না নোৱাৰিব যদি নোৱাৰে দুইটা পাৰ্টি ইলেকশ্যন খেলিব দুইটা ইলেকশ্যন মানে পাৰ্টিয়ে সেই ইলেকশ্যনত জিকিবৰ কাৰণে এটাই আনটোক অভিযোগ কৰিব গতিকে ৰাজনীতিত এইটোৱেই চলি থাকে গতিকে মানে ভগৱানে তেওঁলোকক আশীৰ্বাদ দিয়ক এক হ'বলৈ পাৰক কোনোবা এটা পাৰ্টিয়ে মানে তেওঁলোকৰ প্ৰাৰ্থী উঠাই ল'ব পাৰিলে মই ভাবো তেওঁলোকৰ একত্ৰীকৰণৰ প্ৰচেষ্টাটো বাস্তৱত সফল হ'ব ৰাজনৈতিক দলৰ অভাৱ নাই ৰাজনৈতিক নেতাৰ অভাৱ নাই ৰাজনৈতিক ব্যক্তিৰ অভাৱ নাই আৰু ৰাইজে আজিহে মাত্ৰ কিবা এটা চৰকাৰ পাইছে বুলি নহয় আগৰ পৰা যুগে যুগে পাই আহিছে গতিকে ৰাইজে নিৰ্বাচন সময়ত বিচাৰ বিবেচনা কৰে যে তেওঁলোকৰ সমস্যা কি আৰু তেওঁলোকৰ সমস্যাৰ প্ৰতি কোন ৰাজনৈতিক দলৰ মানে গুৰুত্বটো আছে আৰু কোনটো ৰাজনৈতিক দলে ক্ষমতাত আহিলে তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰা হোৱাৰ এটা আশা কৰিব পাৰে সেইটো চাই পালে ৰাইজে ভোট দান কৰে গতিকে সেইটোৰ কাৰণে ইয়াত কোনোবা ভাবিলেও কিংমেকাৰ হ'ব নোৱাৰে গতিকে ৰাইজে ডিচিশ্যন ল'ব যে BTCৰ সমস্যা কি BTCৰ জনগণৰ সমস্যা কি আৰু সেই সমস্যাবিলাক সমাধান হ'ব লাগিলে কি পাৰ্টি মানে কি এটা ইস্যু লৈ ফালে নিৰ্বাচনত নামি পৰিছে আৰু তেতিয়াহ'লে কোনটো পাৰ্টিৰ ইস্যু বা কোনটো পাৰ্টিৰ চিন্তাধাৰাবিলাক ৰাইজে ভাবি থকা এই সমস্যাবিলাক সমাধান হোৱাটো সম্ভৱ হ'ব পাৰে গতিকে ৰাইজে তাকে ভোট দিব যদি আজি UPPLক ৰাইজে ভাল পাই আছে তো UPPLকে ভোট দিব আগতে BPF আছিলে যদি BPFক মানে কি কয় ভাল এটা বিশ্বাস কৰে যে সেইটোৱেই হ'ব আকৌ BPFকে ভোট দিব বিজেপি নতুনকৈ আহিছে যদি মানুহে নতুন আশা কৰে তেতিয়া নতুন পাৰ্টি ফালে যায় যদি মানুহে নতুন একো আশাই নকৰে সব ঠিক ঠাকে আছে বুলি ভাবে মই ভাবো কোনো নতুন পাৰ্টিৰ ইয়াৰ একো কৰিব নোৱাৰে